নমস্কাৰ বন্ধুসকল, মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি বনাম মহৰ শিঙৰ পেঁপা। এয়া কোনো প্লাষ্টিক বা এনচিলৰ তেনেকুৱা ধৰণৰ কোনো পেঁপা নহয়, এয়া মহৰ শিঙৰ পেঁপা। আৰু এই পেঁপাটি মই কেনেদৰে বনালোঁ সেয়াই মই আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে দেখাম বুলি চেষ্টা কৰিছোঁ। তাৰ আগতে প্ৰথমে আমাক লাগিব এনেকুৱা ধৰণৰ মহৰ শিং। মহৰ শিং মোৰ ওচৰত দুটা আছে, এতিয়া বৰ্তমান দুটা আছে আৰু মই পিছে এটাহে বনাম। আৰু প্ৰথম ডোখৰতে দেখুওৱা যোনকেইটা পেঁপা আপোনালোকে দেখিলে সেইকেইটা আচলতে জুৰীয়া পেঁপা আছিলে। জুৰীয়া পেঁপা নবনাওঁ, কিন্তু মই আজি অকলে ছিংগুল পেঁপাহে বনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি কিবা আপোনালোকে বুজি নাই পোৱা বা আৰু তাৰ পেঁপাৰ বিষয়ে যদি কিবা জানিব বিচাৰে মোক কমেণ্টত জনাব পাৰে। প্ৰথমে ষাঠিডোখৰ ভৰাই দিলোঁ, দেখিছেনে? মই প্ৰথমে তাৰ গভীৰতাটো চাব লাগিব কিমান দ আছে, আৰু তাতকৈ অকণমান 1 আঙুলমান দূৰত কাটিব লাগিব যাতে গৰম নকৈ ফুটা কৰিব লাগিব। মই অকণমান দূৰত কাটি ল'ম, কাটি পেলাই এটা কাটিলোঁ আৰু এইটো 2 নম্বৰটো কাটি আছোঁ। সেইটো কাটি পেলাই দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আজিকালি বহুতে এনচিলৰ পেঁপা বনায় বা প্লাষ্টিকৰ বনায়, মই কিন্তু সেইবিলাক ভাল নাপাওঁ। আৰু এনচিলৰ পেঁপাটো গধুৰ হয়, সেই গতিকে আৰু মহৰ শিঙৰ পেঁপা আগৰ যুগৰ পৰা চলি আছে পেঁপা মহৰ শিং, সেই গতিকে আমি মহৰ শিঙৰ পেঁপা বনাওঁ। আৰু আপোনালোকক যদিও লাগে পেঁপা মোৰ পৰা কিনিব পাৰে, ছিংগুল হওক বা জুৰীয়া হওক। আৰু মোৰ লগত কণ্টেক্ট কৰিবলৈ আপোনালোকে ডিছক্ৰিপশ্যনত যাব, গৈ পেলাই অকণমান তলত গৈ পিনে মোৰ নম্বৰটো পাব। এই দেখিলে গৰম জুইত ফুটা কৰি আনিলোঁ। ফুটা কৰাৰ পাছত এতিয়া এচু ব্লেড দি অকণমান দাগ এটা দি ল'ব লাগিব। প্ৰথমে দাহে কাটি ল'ম। আৰু মই কি কৈ আছিলোঁ, ডিছক্ৰিপশ্যনত গ'লে মোৰ নম্বৰটো পাব, আৰু নম্বৰটোত আপোনালোকে কল কৰিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু যিবিলাক পুৰণা ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় গম পাব যে মোৰ ওচৰত বাঁহী, পেঁপা, গগনা গোটেইকেইটাই বস্তু পায়, অনলাইনতো পাই যাব। আৰু আপোনালোকক যদি পেঁপা লাগে বা বাঁহী লাগে যি লাগিলেও ক'ব। সেয়া মই এতিয়া পেঁপাটোত এই যে যোনডোখৰ আঙুঠি নিচিনা এটা পিন্ধাই থয় সেই বস্তুটো বনাবৰ কাৰণে দাগ এটা দি লৈছোঁ। আঁচটা 2 পিনে পাৰি ল'ব লাগিব, আৰু ব্লেডখনো ইমান সাৱধানে চলাব লাগিব, বেছি জোখলৈকে কাটিলেও বেয়া হৈ যাব। কাৰণ কেলৈ ফুটাটোতো কৰি থোৱা আছে, আন্দাজটো গম পাব লাগিব। এতিয়া ৰিংটো আমি বনাই লৈছোঁ, দেখিছে? আৰু অলপ জুম কৰি দিব পৰা হ'লে ভাল আছিলে, কিন্তু ষ্টেণ্ডত কৰা ভিডিঅ' যে, মোবাইল ষ্টেণ্ডত। আৰু আচলতে এইবিলাক ভিডিঅ' কৰিবলৈ এটা মানুহ লাগে। এতিয়া আমি বাকীখিনি লাহে কাটি ল'ম। এই ভিডিঅ'টো বনাওঁতে মোৰ টোটেল 5 দিন সময় লাগিছে। এটা ছিংগুল পেঁপা বনাওঁতেই আচলতে সিমান সময়ে লাগে। এনেই আপোনালোককতো এনেই 10 মিনিটত ভিডিঅ'টো কমপ্লিট কৰাই দিছোঁ। উপায়ো নাই, ভিডিঅ' বনালেতো সেনেকৈ কৰিব লাগিব। ছুটি গোটেইখিনি কৰিলে বহুত দীঘল হৈ যাব, আৰু ইমান সময়ো নাই আজিকালি মানুহৰ ওচৰত। আৰু তাৰ মাজতে মই কথা এটা ক'ম বুলি ভাবিছোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। গতিকে যিসকল নতুন ভিউৱাৰ্ছবিলাকে চাই আছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈও এনেধৰণৰ বহুত কিছুমান বস্তু বনোৱা ভিডিঅ' আপোনালোকে চাবলৈ পাব। যেনে হওক বাঁহী বনোৱা বা পেঁপা বনোৱা হওক বা গগনাই হওক, যিকোনো বস্তু বনোৱা, যিকোনো বুলি নহয় আচলতে মই যোনকেইটা বস্তু জানো আৰু সেইকেইটা বস্তু বনোৱা ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিম। আজি মই শিংটো সম্পূৰ্ণ কেনেধৰণে বনালোঁ, কি কি কৰিব লাগিব গোটেইখিনি মই দেখাই দিম ভিডিঅ'টোত। আৰু তাৰ পাছত এতিয়া আমি এটা 9000ৰ বিয়েৰ বটল লৈ লৈছোঁ। সেইটো দি আমি শিংটো চুচিব লাগিব আচলতে, আৰু চিচাৰ দি চুচিলে মানেহে মিহি হয়। আৰু দাহেতো এচকলা গোটেইখিনি লৈ যাব, কিন্তু পাছত মিহি কৰিবলৈ দাহে নোৱাৰিম। আৰু চিজ পেপাৰ মাৰিলেও অলপ বগা বগা হৈ যায়, সেইটো কাৰণে চিচাই চুচিবলগীয়া হয়। আৰু চিচাই চুচোঁতে অলপ সাৱধান হ'ব লাগিব, হাত কটাৰো বহুতখিনি চান্স থাকে, সেইটো কাৰণে বহুত সাৱধান। আৰু অকল চুচিবলৈকে সময় লাগিলে 2 দিন। এতিয়া 3 নম্বৰ দিন
ওচৰতে ওচৰলৈ লৈ আনিলোঁ। এতিয়া বহুতখিনি হ'লগৈ আৰু ইটো শিং মই থৈ দিছোঁ, এইটো মই আৰু 2 দিনমানৰ পাছত বনাম। আৰু এতিয়াও মাঘৰ বিহুলৈও আমাৰ 15-20 দিনমান বাকীয়ে আছে। মই কেতিয়াবাই এটা দুটা বস্তু আচলতে মই বনাই থাকোঁ, বাঁহী হওক বা গগনা হওক, এটা এটাকৈ বনাই থাকিলেহে পাছত মোৰ বিহুলৈকে সম্পূৰ্ণ হ'বগৈ। নহ'লে সেইটো টাইমত বিহু টাইমত মই পেপাই বনাম না বাঁহী বনাম একো বুজি নাপাওঁ, আৰু দিগদাৰো হয় মানুহক। তেতিয়া মানুহবিলাকে বিচাৰিও থাকে পেপা লাগে, বাঁহী লাগে। তো সেইকাৰণে মই ডিচেম্বৰ নৱেম্বৰৰ পৰা কামবিলাক কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ। আৰু ভাবিলোঁ বস্তু এটা এতিয়া মই ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে ভাবিলোঁ পেপাটো প্ৰথম বনাম। গতিকে মানে এই বছৰটোত প্ৰথম আৰম্ভণি কৰিছোঁ কামটো, গতিকে ভিডিঅ' এটাকে বনাই ৰাখি দিওঁ। ৰাইজেও চাই যদি ভাল পায় বা কিবা জানিবলৈও পাব চাগে সেইবুলিয়ে। এতিয়া আমি এই ৰিংটো যে বনাইছোঁ, ৰিংটোৰ ওচৰতে ধৰক কাটি দিলোঁ, দেখিছে। কটাৰী ধুনীয়াকৈ কাটি উলিয়াই ল'ম, আৰু অকণমান দেখিবলৈ গত লাগি যাব এতিয়া। আৰু ইমানখিনিতো হৈ যোৱাৰ পাছত এতিয়া পেপাৰটো দেখিছে অকণমান মুখখন চেপেটা হৈ আছে। এতিয়া বৰ্তমান এনেকুৱা হ'লগৈ, মুখখন চেপেটা হৈ আছে। মুখখন আমি চেপেটা কৰিবলৈ ইয়াক গৰম পানীত বইল কৰিব লাগিব। এয়া গৰম পানীত অকলে মুখখন বইল কৰিম এতিয়া। এইটো দেখিছে, এইটো অকলে মুখখন বইল কৰিম। পানী অলপ দি দিম, বইলো কৰিব লাগিব, নহ'লেও আপোনাৰ 2 বা 3 ঘণ্টা বইল কৰিব লাগিব, নহ'লে কোমলে নহ'ব। গৰম হৈ যোৱাৰ পাছত আকৌ লাগিব আমাক বিয়েৰ বটল এটা 9000। এনেকৈ ভৰাই কিনে থৈ দিম। তাৰপিছত অলপ ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ, মই বেছি দীঘল ভিডিঅ' বনাবলৈ মন নাই আচলতে। মানুহবিলাকৰ সময় বহুত নষ্ট হৈ যায়। এইটো মই এতিয়া দোকানলৈ লৈ আনিলোঁ, তো মুখখন দেখিছে অকণমান বহল হৈ গ'ল। আচলতে মই বিয়েৰ বটলটোত ভৰাই আপোনাৰ 2-3 ঘণ্টামান তাতো ৰাখি দিব লাগিব, তাৰপিছতহে হ'ব। আৰু এজনক ভিডিঅ' কৰিব দিছিলোঁ, এই বৰ হিলাই আছে মোবাইলটো, ভালকৈ ভিডিঅ' কৰিব নাজানে। দোকানলৈ গুচি আহিলোঁ। তাৰ ৰং মাৰি দিছোঁ, এইটো এছিয়ান পেইণ্ট হয়। ৰং নামাৰিলেও হয়, মিঠাতেল ঢালি দিলেও হৈ যায়। ৰংটো মাৰি দিছোঁ যাতে অকণমান গ্লেজিংটো থাকক বুলি। তাৰপিছত চাব পেপাৰটো দেখিবলৈ অলপ ধুনীয়া হৈ যাব। আৰু কেনেকুৱা আছিলে শিংটো, কেনেকুৱা হৈ গ'ল দেখিছে। আৰু কিবা জানিবলৈ থাকি গ'ল যদি নিশ্চয় জনাব বুলি কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ। এয়া দেখিছে, এয়া চাওক, ইয়াতে মই 1 দিন পূৰা শুকাবলৈ ৰাখি দিম। তেনেকুৱা হ'লগৈ পেপাৰটো। তাৰপিছত 1 দিন শুকোৱাৰ পিছত মই বাঁহৰ এই গবনল আৰু চুপহি গোটেইকেইটা বনাই ৰাখিছোঁ। আপোনালোকে যদি এই গবনল, চুপহি আৰু নল এইকেইটা বস্তু যদি বনোৱাটো ভিডিঅ' চাব বিচাৰে, তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। মই এইকেইটা বস্তু বনোৱা দেখাম বুলি ভাবিছিলোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেই গতিকে মই নাই দেখুওৱা। এতিয়া ফাইনেল লুকটো এনেকুৱা হ'ল। আৰু ইয়াৰ ওপৰত আপোনালোকে পিতল লগাই কি লগায় সেইটো আপোনালোকৰ নিজৰ চইচ, মানে যেনেকুৱা দেখাব বিচাৰে পেপাৰটো। পিতল লগালেও আৰু শুৱনি হৈ যাব। এইটো ফাইনেল লুক হয় ইয়াৰ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, আৰু যদি কিবা জানিব থাকিলে কমেণ্টত নিশ্চয় জনাব। আৰু বাকীখিনি আপোনাৰ চুপহি, গবনল বা নলিচা আৰু নলটো বনোৱা যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে, তেনেহ'লে নিশ্চয় কমেণ্টত জনাব। আৰু এইকেইটা মই বনোৱা এইকেইটা বিহুতে বনোৱা। আচলতে 10 যোৰমান বনাইছিলোঁ, 2 যোৰ যোৱাৰ পিছত থাকি গ'ল, এই 2 যোৰে আছে। আকৌ যদি কোনোবাক লাগে মোলৈ কণ্টেক্ট কৰিব পাৰে। ইয়াৰ জুৰীয়া পেপাৰ 2 যোৰ আছে। এযোৰ আপোনাৰ 10,500কৈ পৰিব জুৰীয়া পেপাৰ, আৰু ছিংগুলটো 3500 টকা। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব পাৰে। এতিয়াও কণ্টেক্ট নম্বৰটো আপোনালোকে স্ক্ৰীণত চাই ল'ব পাৰে, স্ক্ৰীণত আছে, আৰু নহ'লে বা ডিছক্ৰিপশ্যন বক্সতো আছে, তেনেকৈও কণ্টেক্ট কৰিব পাৰে। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, আৰু কিবা জানিব থাকিলে নিশ্চয় কমেণ্টত জনাব। ধন্যবাদ।